আজি ভোগালী বিহুৰ 1 তাৰিখ দিনাখন আমি শাহু মাহঁতক সেৱা লৈ পিনি এতিয়া আমাৰ আইতাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। চব বাইকত সকলোৱে যাওঁ। এতিয়া আমাৰ ভাইটি বেটা তাৰপিছত ইফালে মোৰ স্কুটিটো লৈ পিনি আমাৰ ভাইটি যাব। কওক হাই কৈ দে। চব ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি কি কি হয় আপোনালোকক দেখুৱাই থাকিম, চাই থাকক। চব উঠিলোঁ, গৈ আছোঁ। আৰম্ভ কৰি দিলোঁ আৰু দেই, গৈ আছোঁ বাইকত। গৈ আছোঁ গাঁৱলীয়া একা বেকা বাট বুজিছ। গৈ আছোঁ এনেকৈ যাব লাগে। এনেই গাঁৱৰ ৰাস্তা গমেই পায় আপোনালোকে। এতিয়া গৈ আছোঁ। তাৰপিছতে আমাৰ পেহীহঁতৰ ঘৰত মাতিছিলে, তাত নোযোৱাকৈ আমাৰ আমি মানে আটা বুলি কওঁ বাৰু, ককা আৰু সিহঁতৰ ঘৰত অকণমান সোমাই ল'ম। ইয়াত সেৱা এটা কৈ পিনি বছৰৰ প্ৰথমটো মাহ সেৱা লৈ পিনি যাম আৰু ইয়াত আহি পালোঁ। আটা আছে তেনা মামাই খুন্দি আছে। মামীয়ে ভালকে খুন্দিব নোৱাৰে বোলে, হাতটো বিষাইছে বোলে, লাগি আছে। আৰু এইফালে ককা আছে ভিতৰত, দেখি নাপায় ভালকে। আমাৰ মামাহঁতৰ ঘৰলৈ আহিছোঁ। এই দুটা আজি যাব বোলে। ফাইনেলি আমাৰ ককাহঁতৰ ঘৰত আহি পালোঁ। ককাহঁতৰ ঘৰত আহি পাই পিনি অকণমান ককাই ভাত খাই আছে বোলে। ভাত চাই আছে আৰু ককালে সেৱা এটা লৈ যাম বুলি। তাৰপিছত এতিয়া আমাৰ সৰু ভাইটি, আমাৰ সকলোতকৈ চবতছে সৰু আৰু এইটো মোৰ বেটা। ভিডিঅ'টো চাওক বাৰু। সেৱা লৈছে আৰু মামীয়ে চাইছে। সেৱা লৈছে বৌৱে, মই নলওঁ, মোক লাজ লাগে। ভিডিঅ'টো চাই থাকক। বাবা আহিছ? ডাঙৰ মামাহঁতৰ ঘৰত আহিছিলোঁ। মামা নাই বুলি কৈছে, সেই গতিকে নদীটোৰ ওচৰতে পালে আৰু একদম গ'লে আৰু আমাৰ বাহঁতৰ ঘৰত আহিছিলোঁ। এই বা এজনী চাচোন, এই বিহু বতৰত কেনেকৈ আছে এইজনী। হাই কৰি দে না। আমাৰ মামাহঁতৰ বহুত বাৰী আছে, দেখা নাই? তামোল পাণ লগতে কি কৈছিলে, নেমু টেঙা চব আছে। আৰু এটা বহুত দুখৰ খবৰ আমাৰ মামাহঁতৰ, পিনে একদম নদীৰ ওচৰ চাপিলেহি। বহুত বেয়া লাগে। বহুত আছিলে, ধৰ আম কঁঠালৰ পৰা ধৰি পিনে বহুত আছিলে, কিন্তু নদী আহিলে যাব। মামাহঁতৰ ঘৰত আহি পালোঁ। মামাহঁতৰ ঘৰত আহি পাই পিনে আমাক পিঠা খাবলৈ দিছে। পিঠা খাই পিনে যামগে। এইটো হৈছে আমাৰ প্ৰতি বছৰে আমি প্ৰতিটো বছৰৰ মাঘৰ 1 তাৰিখে আমি ধৰ ডাঙৰক সেৱা লওঁ। যিহেতু আমি সৰু হৈ আছোঁ বৰ্তমান এতিয়া, যেনেকে আমি ককা আইতা লগতে মামা মামী আৰু আমাৰ মা শাহু মা শাহু দেউতা চবকে সেৱা লৈ পিনি আমি ধৰ গাঁৱত কোনে কোনে যথেষ্ট ডাঙৰ
আৰু আমাৰ মাহঁতৰ পৰিয়াল দেউতাহঁতৰ পৰিয়াল সকলোকে সেৱা লৈ পিনি আমি ৰাতি এসাঁজ যাৰ ঘৰত হ'লেও এসাঁজ ধুনীয়াকৈ আমি খাওঁগৈ আৰু চ' সেইকাৰণে আজি যিহেতু আমি পৰম্পৰা নিয়মটো এইটো চলি আহিছে সেইকাৰণে আপোনালোকক দেখুৱালোঁ আৰু দেখুৱাম যিমানলৈকে চলে আজি দিনৰ দিনটো কাক কাক সেৱা ল'ম আপোনালোকে চাই থাকক ভিডিঅ'টো মুনু এইটো আমাৰ মুনু চ' মামাহঁতৰ ঘৰত আহি পিনে আমাক ইমান গাল পিঠা খাব দিছে ইফালে পানী দিছে চ' কেনেকৈ যে খাম ইমান পিঠা খাব নোৱাৰিম বাৰু ইয়াৰ পৰা এটা খাম তাৰপিছত টোপোলা ল'ব লাগিব আৰু উপায় নাই খালোঁ আৰু এনেকৈ যাত্ৰা কৰিলোঁ আৰু পিঠা আজি পেহীহঁতৰ ঘৰত আহি পালো আগত মামাহঁতৰ ঘৰলৈ ক'ৰবাত গ'লো বুলি খং উঠি আছে দেৰি হ'ল ন আমাৰ পেহীহঁতৰ ঘৰ এইটো পেহীহঁতৰ ঘৰত জাষ্ট সোমালো তাৰপিছত মাছ মাংস বোলে মাইদেউ ইমান গাল এইটো কি হয় এইটো এইটো মাছ চব্জি বনাই থৈছে তাৰপিছত গৰম তাৰপিছত ইফালে মাংস এইফালে দালি ৰাম কি খাম আলো কৃষ্ণ ইমান গাল ভাত বনাই থৈছে এইটো চাওক বেছি আলু দিছে দেই মাংসটো দেখিয়ে নেপাইছে আকৌ আৰু ইফালে এক বটল বনাই থৈছে ভনীয়ে বনালে বোলে কিমান যে খাম নহয় তাৰপিছত কিবা কি কৈছিলে আমাৰ গাঁৱলীয়া ঘৰবোৰ এনেকুৱা আমাৰ জেগাটো ভাল নহয় সেইকাৰণে ঘৰবিলাক ইমান ভাল নহয় আৰু এইফালে আমাৰ সদৌ অসম সোতৰ ছাত্ৰ সন্থাৰ কি কৈছিলে কেলেণ্ডাৰ চাওক এনেকুৱাই আৰু ঘৰবিলাক চলি আছে ৰান্ধনি হল আমাৰ পৰিয়ালে ভোগালী বিহুৰ কাৰণে সকলোৱে ভোগ কৰিব লাগে সেইকাৰণে আমাৰ পৰিয়ালটোক মাতিছে পেহীহঁতৰ ঘৰত ভাত খাবলৈ আগত ল'ৰা ছোৱালীকেইটা আগত খুৱাই লৈছে তাৰপিছত ডাঙৰকেইটা খাব বোলে বেটাকেইটা চবে আৰু আমাৰ পৰিয়াল হয় এইকেইটা চলিছে আৰু ইফালে আমাৰ ভাইটি আগতকে বহিছে ভাগ নাপাম বুলি দেখিছ আৰু ইফালে ডাঙৰ ভাইটি ভনী ভাত বিলাই আছে বোৱাৰীকেইটা চবেই বহিছো বোৱাৰী লগতে জীয়ৰী আৰু লগতে আমি পৰিয়াল কেইটা চব ঠাকুমা কৰি আছে ঠাকুমা হৰি ৰাম ভাল এটা জঙাই পাব লাগে দাদা ডাঙৰ আকৌ হৰি ৰাম বন্ধাকবিৰ কিমান দাম পেহীহঁতৰ ঘৰত ভাত পানী খাই পিনি ওলাই আহিলো চবে ফূৰ্তিকে খালো আৰু ভোগালী বিহুৰ নেকি ভনী আৰু মই এতিয়া যামগে আৰু ভনী মানে চবে আৰু নিম চব পেহীহঁতৰ পৰা ওলাই আহি পিনি ইয়াৰ লগৰ এজন লগ পালো বাহঁতৰ ঘৰত সোমাইছো তামোল খাই আছো তামোল আৰু পিঠা চব খাব দিছে কিমান খাম আৰু লগৰীয়া হয় এইটো বেষ্ট ফ্ৰেণ্ড এইফালে চবে বহি আছে বাহঁতৰ ঘৰত আৰু এইজনী বাহঁতৰ ঘৰত পিঠা চাহ ইমান ধুনীয়াকে বনাইছে কি পিঠা কয় জানো নামো নাজানো এইটো বাৰু জানো এইটো তিল পিঠা শুকান পিঠা এইটো তাৰপিছত এইটো পাৱা পিঠা কি পিঠা কয় নহ'লে পাৱা কোৱা পিঠা আমি
পেহীহঁতৰ ঘৰত ভাত পানী খাই পিনি ঘৰলৈ আহিলোগে আৰু লগৰীয়া পালো কাৰণে খোজকাঢ়ি আহিলো আৰু লগতে চবে আলু দিছে তাৰপিছত মোৰ চাক পিঠা এগাল হ'ল আৰু ভিডিঅ'টো কিজানি কিমান দীঘল হয় গৈছে আৰু আজিৰ দিনটো বহুত ভাল লাগিছে এনেকৈ ফুৰি পিনি বিহুৰ দিনাখন